তো হে গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল নিবিৰাজ ব্লগছ। তো গাইজ ফাইনেলি মানে আজি বহুত দিনৰ অপেক্ষাত মানে আজি আমাৰ অসমীয়াৰ উৎসৱ মানে কাতি বিহু আহি পালে। তো আজি হ'ল কাতি বিহু। তো মোৰ ফালৰ পৰা সকলো মোৰ ফেমিলিকে, মোৰ চেনেলৰ সকলো ফেমিলিকে মানে মই কাতি বিহুৰ বহুত বহুত শুভেচ্ছা আৰু আন্তৰিক শুভকামনা জনাইছোঁ। তো সকলোৰে যাতে মংগল এই মানে কাতি বিহুত সকলোৱে এগছি মানে এনেকুৱাকৈ চাকি বন্তি জ্বলাই ইয়াত। তো লক্ষ্মী যাতে সকলোৱে কাম কৰে, তো তাৰে মই শুভেচ্ছা যাচিলোঁ আৰু মানে সকলোৰে মংগল হওক বা সকলোৰে আৰু ভাল হওক, কামনা হওক, তো কুশল হওক। তো সেই মই মানে আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মোৰ এই চেনেলটোত আজি 1 year মানে 1 বছৰ কমপ্লিট হৈ গ'ল। তো বহুত বহুত ভাল লাগিছে, 1 বছৰ হ'ল। আৰু এই এবছৰত আপোনালোকে যিমানখিনি মৰম আৰু ছাপোৰ্ট কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো আপোনালোকে ইমানখিনি মৰম কৰিছে। তো বহুত বহুত ভাল লাগিছে। তো আগলৈকেও এনেকুৱা মৰম আৰু ছাপোৰ্ট পাই যাম বুলি মানে আশা কৰিছোঁ। আজি হ'ল কাতি বিহু, তো সেইকাৰণে মানে ব্লগ বনাম, জাষ্ট আপোনালোকক এইটো শুভেচ্ছা দি দিলোঁ আৰু মজাকৈ ব্লগ বনাম। তো এইটো ভিডিঅ' মানে এতিয়া দি দিওঁ, তাৰপিছত মানে এইটো ব্লগটো কাতি বিহুৰ ভালকৈ ব্লগটো আৰু কালি মৰ্ণিং পাই যাব। তো আজিলৈ বাই বাই, লগ পাওঁ মানে বেলেগ ভিডিঅ'ৰ লগত, নতুন জেগাৰ লগত, চিলড্ৰেন এটা বাই বাই। তো মজাকৈ আজি ধামাকা এটা ব্লগ বনাবলৈ চেষ্টা কৰিম। তো ধুনীয়া ধুনীয়া প্ৰথমকৈ আহিছে, তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি লওক। তো লগ পাওঁ বেলেগ ভিডিঅ'ৰ লগত, নতুন জেগাৰ লগত, চিলড্ৰেন এটা বাই বাই।